Hey guys, কি খবৰ? আজি আৰু এটা ব্লগ লৈ আহিলোঁ মানে এতিয়া মই গৈ আছোঁ ষ্টুডিঅ' আৰু মোৰ নতুন গান এটাৰ মই কাম কৰি আছোঁ হয়তো মোৰে গান হয় বহুত সোনকালে আপোনালোকৰ মাজতে মই উলিয়াই দিম কিন্তু সেই গানটো কৰিম ডুৱেট আৰু ডুৱেট মোৰ লগত গাব কোনোবা এজনে কোন হয় কি হয় সকলোবোৰ আপোনালোকে গম পাব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব এতিয়াই কৈ নিদিওঁ চিক্ৰেট হয় পিছত গম পাব যে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু জনাব কেনেকুৱা পায় তো ব'লক এতিয়া যাওঁ ষ্টুডিঅ' আমি এতিয়া আহিলোঁ ৰাজ ষ্টুডিঅ'ত আছোঁ আৰু আমি এতিয়া চৰামণি দা আৰু বাৰ কাৰণে ৰখি আছোঁ কোন হয় আপোনালোকে গম পাবই আৰু এয়া মোৰ লগত আছে প্ৰণৱ হেল্ল' আজি চৰামণি দা মিউজিকত মোৰ এজন নতুন গান এটা আহি আছে আমি এতিয়া ৰেকৰ্ডিং ষ্টুডিঅ'ত বহি আছোঁ অলপ সময় পিছতে ৰেকৰ্ডিং ষ্টাৰ্ট হ'ব কোন আহিছে এতিয়ালৈকেতো কোৱা নাই চাগে নাই কোৱা ছাছপেন্সটো ভাঙিব মন যে লাহেকৈ আপোনালোকে চাই থাকক ব্লগটো দেখা পাব আৰু কোনোবা এজন ভাল ছিংগাৰ বাৰ লগতে গান কামটো কৰিম বুলি ভাবিছোঁ বা বুলি কৈছোঁ যেতিয়া গম পাইছোঁ চাগে আৰু ডুৱেট হ'ব বাও হ'বলৈ আছে ন বাও চব চাব ভিডিঅ'টো শেষলৈকে চাব আৰু জনাব কেনেকুৱা পায় তো চাই দিব শেষলৈকে চবতে কিবা এটা কওক ভাল লগাই কি ক'ম এতিয়া মই মেইন মানুহ এয়া গানৰ আজি সস্তা বস্তা আমি কিবা এটা কৰিবলৈ আহিছোঁ কোন আহিছে কি আহিছে ক'ব নালাগে পিছত গম পাব এতিয়া আমি বৰ্তমান ৰেকৰ্ডিংটো ল'ব বিচাৰিছোঁ কোনে গাব এইটো আমি নকওঁ এতিয়া আপোনালোকে নিজেই দেখিব কেমেৰাৰে খুব ভাল লগা তেখেত আমাৰ সকলোৰে আৰু আমি কৰি আছোঁ এতিয়া কিবা এটা দেখা যাওক কি হয় অঁ আজিকালি ল'ৰাবিলাকেও ল' গাবলৈ লৈছে দেই নহ'লে চিঞৰি আছে নহয় ওপৰত মানে বেছি ছাষ্টেইন নালাগে ন অ'কে ইয়াত নালাগে এইটো নালাগে আপুনি ছেকেণ্ডত লাগে এইটো ল'লে ভাল হ'ব নমস্কাৰ মই সুবাসনা দত্ত আজি বৰ ধুনীয়া গীত এটা কণ্ঠদান কৰিলোঁ মই গাম আচলতে মনোজ গায়নৰ লগত বৰ সুন্দৰ এটি গীত আৰু মনোজেও খুব ধুনীয়াকৈ কণ্ঠদান কৰিছে গীতটিৰ লিৰিক্স হৈছে জ্যোতিষ্ময় চলিহা আৰু মিউজিক কৰিছে চূড়ামণি দত্ত মোৰ ফালৰ পৰা এই গীতটোৰ লগত জড়িত গোটেই টীমটোক মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে গীতটো শুনক আৰু যিহেতু অসমৰ ৰাইজে এতিয়া ধুনীয়া গীতবোৰ শুনিবলৈ লৈছে আমাৰ অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীৰ সোণালী দিন বুলি ক'ব লাগিব ধুনীয়া গীতবোৰ সকলোৱে আদৰি লৈছে গতিকে এই গীতটিও খুব ধুনীয়া এটা ছফ্ট ৰোমেণ্টিক নাম্বাৰ আশা কৰোঁ আপোনালোকে ভাল পাব মোৰ ফালৰ পৰা সকলোকে বহুত শুভেচ্ছা জনাইছোঁ এই গীতটিৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক থেংক ইউ মোক কৈ লাভ নাই কৃষ্ণ দেই আহিছোঁ মোক বেছিকৈ নেদেখুৱা আপোনাৰ ময়ো একেই বাৰু ঠিক আছে হয় বহুতখিনি কৰিব আছে বাৰু জসবিন দা বুঢ়া বহি থাকিলে খাব আহে মোবাইলটো লওঁ
এতিয়া আমাৰ কাম কমপ্লিট হৈ গ'ল যিহেতু গম পালেই সুবাসনা বা আহিছিলে আৰু আমাৰ নতুন গানটো সুবাসনা বাৰ লগত একেলগে মই গানটো কৰিছোঁ আৰু মিউজিক কৰিছে সুৰামিন দাই আৰু সুৰামিন দা আছে ইয়াত তেতিয়া সুৰামিন দাক সোধোঁ কেনেকুৱা পালে কি কয় সুৰামিন দা অঁ কওক আমাৰ নতুন গানৰ বিষয়ে কিবা এটা খুব ধুনীয়া হৈছে গানটো মনোজৰ এটি গীত আহিব লগা আৰু গানটোত কণ্ঠদান কৰিলে আমাৰ সকলোৰে মৰমৰ সুবাসনা বা তো আমি আশা কৰোঁ ভাল হৈছে তেওঁ খুব ধুনীয়া গাই থৈ গৈছে আৰু আশা কৰোঁ আপোনাক সকলোৱে ভাল পাব ময়ো খুব কষ্ট কৰিছোঁ কামটো সুৰামিন দাই বহুত কষ্ট কৰিছে আৰু আউটপুটটো চাবই আৰু চবেই আমি বহুত সোনকালে লগতে ভিডিঅ' কৰিম গানটোৰ হয় ভিডিঅ' প্লেনিং কৰি আছোঁ আৰু প্ৰণৱে ভিডিঅ' কৰিব আপোনালোকে সকলোৱে মনোজক আশীৰ্বাদ কৰিব সহায় সহযোগ কৰিব খুব ধুনীয়া গাই তাৰপিছত আৰু মই ব্লগটো কণ্টিনিউ কৰিম ৰুমলৈকে চাই থাকিব হে গাইজ তো ফাইনেলি ৰুম আহি পালোহি বহুত দেৰি হৈ গ'ল আৰু ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আপোনালোকে গম পাইছে মোৰ নতুন গান এটা আহি আছে গানটো মোৰ লগতে কণ্ঠদান কৰিছে সকলোৰে মৰমৰ পৰিচিত সুবাসনা বাই আশা কৰোঁ গানটো সকলোৱে আঁকোৱালি ল'ব আৰু মৰম দিব তো এই ব্লগটো যদি আপোনালোকে এতিয়ালৈকে চাই আছে আৰু চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু জনাব কেনেকুৱা পালে তো গানটো অলপ শুনালোঁ যদি গানটো কেনেকুৱা পাইছে কমেণ্টত জনাব নেক্সট ব্লগ বহুত জলদি আনিম টিল দেন টাটা বাই বাই All of a sudden, things have changed.